সঁহাৰি জনাব ভাৰত চৰকাৰে আমাৰ ভালকে সঁহাৰি জনাব এনেকা ভাবিছো ডিচিশ্যনটো লৈছো ৰাইজৰ স্বাৰ্থৰ কাৰণে লৈছো ৰাইজৰ স্বাৰ্থৰ কাৰণে লোৱা হৈছে এইটো ডিচিশ্যন এইটো ডিচিশ্যন নাই তেনেকুৱা একো সুবিধা নাই মই হ'ব পাহাড় জঙ্গলে কেম্পত যাওঁ NDAB সংগী যেতিয়া এবাৰ এতিয়া যে আহিলে সংগী যে ভাত খাব মাতিলে এবাৰ UPP কেম্পত গৈছোঁ এবাৰ আৰু এটা শিবিৰৰ কেম্পত গ'লোঁ এটা শিবিৰ বেছ দূৰত আছিল গোটেই দিন খোজকাঢ়ি গ'লোঁ সেনেকৈ NSCN খাপলাং NDAB প্ৰিপাক UPPK এই গোটেইবোৰ সংগঠন উত্তৰ অঞ্চলৰ সংগঠনবিলাকৰ গেটত ৰখি আছে এটা NDAB ল'ৰা ন সি মোৰ ঘৰৰ কাষৰ ল'ৰা মই সুধিলোঁ ঘৰ ক'ত তোমাৰ সি কৈছে পিলিং কাটা মই কৈছিলোঁ মই বেলতলত থাকোঁ সি লগে লগে তাতে কফি বনাই আছে কফি খোৱালে মানে আমাক অলপ সময় ৰখাই দিছে তাৰ পৰা মানে পাৰ্মিশ্যনটো দিয়াৰ পিছত আমি আগবাঢ়িলোঁ তাত GSQ গৈ পালোঁ আৰু আটাইতকৈ ভয় লাগিল তাতেতো আমাক আলফা ল'ৰাই কৈছে আমি ৰখি থাকিম আলফা ল'ৰা নাই ভয় লাগিল অলপ কি কৰা যায় এই কেম্পটোত আৰু সেনেকুৱা সুন্দৰ মই ইমান শিবিৰত গ'লোঁ এনেকুৱা সুন্দৰ শিবিৰ মানে পাহাৰৰ এনেকুৱা ইফালে নদী এখন গছ গছনি বুজিছে নাই চব জাগা আছে এইখিনি গাঁৱৰ পৰা কিমান অৰণ্যৰ মাজত বৰ্ডাৰটো বহুত আগতে এৰি থৈ আহিল ক'ত বৰ্ডাৰ খেদি হৈছে আমি গম নাপাওঁ অতি সুন্দৰ জাগা মানে তেতিয়া মই ভাবিছিলোঁ বেগৰ পৰা ভাৰতৰ ভিতৰত নাই এইটো ম্যানমাৰ ভাৰতৰ ভিতৰত থাকিব নিদিয়ে উৰাই দিব ম্যানমাৰ তেতিয়া মই লগে লগে মই প্ৰদীপক ক'লোঁ যে মনে মনে কেমেৰাটো ওলাওঁ নেকি এইটোতো আৰু ফটোখন মিছ কৰিব নোৱাৰি যেতিয়া তেওঁ ক'লে নালাগে কাৰণ পৰেশবৰ ডাঙৰীয়া এটা কথা কৈছিল যে যোৱাৰ সময়ত তোমালোকে ক'তো কেমেৰা নোলাবা কিন্তু পিছত গম পালোঁ কাৰণবোৰ ঠিক কথাই কৈছিল তাত নেক্সট দিনা ৰাতিপুৱা আলফা ল'ৰা আহিল 4জন তেতিয়াৰ পৰা এইটো কোন তাৰিখ হ'ব 13 তাৰিখে যি যাত্ৰা আৰম্ভ হ'ল কেম্পটোত কেইদিন থাকিলে এক ৰাতি আছে পুৱা আহি তেওঁলোকে এইটো 13 তাৰিখৰ কথা 13 তাৰিখে ৰাতিপুৱা আহিল 4জন ল'ৰা আহিল চেলিম আছিল তাতে চেলিম এতিয়াও আছে লখিমপুৰৰ হয় চেলিম আহি পেলাই 4জন ল'ৰা আহি পেলাই আমাক যি আৰম্ভ কৰিলোঁ যাত্ৰা 43 দিন পিছত টাকা খোজকাঢ়ি গৈ তাতে একোৱেই নাই আপোনাৰ খোজকাঢ়ি 43 দিন যে আপুনি খোজকাঢ়িলে 43 খোজকাঢ়া নাই মাজতে গেপ হৈছে ব্ৰেক হৈছে আছে আপোনালোক গাঁৱত আছোঁ হয় 43 দিন খোৱা বোৱা গাঁৱত হয় কেতিয়াবা কি হয় নদীৰ কাষত কেতিয়াবা এনেকৈ শিবিৰ বনাই থৈ দিয়া যায় মানে মেইন কথাটো হ'ল জংঘলত শিবিৰ পাতিলে পানীটো মেইন কথা হয় নিজৰা পানী হ'ব লাগিব বা সৰু নদী এখন থাকিব লাগিব কেতিয়াবা কি হয় বাঁহ পুতি থোৱা থাকে কেতিয়াবা আলফা ল'ৰা থাকি যায় এক ৰাতি কেতিয়াবা PLA ল'ৰা আহে কেতিয়াবা UNLFৰ ল'ৰা আহে সেনেকৈ বনাই থৈ দিব যায় ঠিক তেতে আমি কেতিয়াবা বেছিভাগ গাঁৱতে আছোঁ কেতিয়াবা সেনেকুৱা অৱস্থাতো আছোঁ 43 দিনৰ মূৰত আলফা শিবিৰ পালে 43 দিনৰ মূৰত টাকা গৈ পালোঁ এইটো হুকং ভেলী ম্যানমাৰে নাই গোটেই ম্যানমাৰ আমি য'ত আছোঁ তাৰ পৰা 4 কিলোমিটাৰ দূৰত নে 5 কিলোমিটাৰ দূৰত চিন্দুইন নদীখন আৰু এদিন আমি যোৱা কথাও আছিলে মই ককাইদেউক ক'লোঁ যে এদিন আমি যাম কিন্তু পিকনিক খাম এদিনত আপ ডাউন হৈ যাব 5-10 কিলোমিটাৰ সেইখিনি তাৰ মই অভ্যস্ত হৈ গৈছিলোঁ কিবা এটা কাৰণ হ'ল আৰু আপোনালোকে জানে চাগে হুলস্থুল এখন লাগি গ'ল মোৰ কেম্পৰ পৰা ওলাই বন্ধ কৰি দিলে সেইটো এটা যাব নিদিলে আৰু সেইটো সময়ত কাচিনত খুব যুদ্ধ চলি আছিলে তাৰমানে আমি য'ত মানে শিবিৰত যদি আপুনি আলফা আছে পৃথিৱীৰ বিভিন্ন মানে অসমকে ধৰি খা খবৰবোৰ বাতৰি কাকত বা যি ধৰণৰ ওলাই যিবোৰ ঘটনা সেইবোৰ কেনেকৈ গম পায় তাতে টাটা স্কাই আছে টাটা স্কাইটো আমি চব চাই হুলস্থুলবোৰ চাই আছোঁ মই অসমৰো পাইছে চব গোটেই পৃথিৱীৰ খবৰবোৰ পাই আছে বাতৰি কাকত নাই আৰু বাতৰি কাকত নেটত চাব পাৰিছে না নেট নাই নাপায় নেট নাই ঠিক আছে তাতে বাতৰি কাকত খালি সোলাৰ পেনেলো আছে আৰু জেনেৰেটৰো আছে কোনোবাই মানে মোবাইলত দিয়া কৰা সেইটো নেট নাই যে নাপাব খালি স্যাটেলাইট ফোন আছে আৰু তেওঁলোকে স্যাটেলাইট ফোন যদি লয় আৰু দোকান কেখনতো দেখা পাইছো তাতে স্যাটেলাইট ফোন কিনিবই পাৰি আৰু কিতাপত লিখিছো মই থুৰায়াটো পাই তেতিয়া স্যাটেলাইট ফোন তাতে ৰাতিপুৱা ৰাতি 9-10টা মান বজালৈকে টিভিটো চাব পাৰে তাৰপিছত আৰু খতম হৈ যায় জেনেৰেটৰটো চলি থাকে সেনেকৈ আৰু যি লাগে আপুনি চব বাতৰি চব পায় বাতৰি কোনো হেৰি নাই তাৰপিছত শিবিৰত আপুনি গৈ প্ৰথম কাক পালে প্ৰথমতে আমি ৰাতি পালোঁ মাইকেল ডেকা ফুকনক পালোঁ আকৌ আমি নাও কি তেওঁ পজিশ্যনটো তেওঁ কেম্প কমাণ্ডাৰ হয় তেওঁ তেজপুৰৰ হয় এতিয়াও আছে প্ৰথমতে আমি আকৌ যেতিয়া হুকং ভেলীৰ পৰা আকৌ এটা জাগাৰ পৰা বহুত দূৰলৈ মটৰ বোটেৰে যাব লগা হ'ল
তেতিয়া আমাৰ জাৰ্নিটো খতম আৰু তেতিয়া আৰু এটা বেলেগ ইটো দলে আমাক ইটো দলক সমঝাই দিলে বেলেগ এটা দলে নাৱত বহালে নাৱত আকৌ বহুত দূৰ গৈছোঁ বহুত দূৰ গৈ এটা জেগাত নাৱত ৰখিছোঁ তাতে আকৌ বাইক ৰখি আছে সেই বাইকেৰে আকৌ আমি শিবিৰ গৈছোঁ তাৰ পৰা আৰু 7-8 কিলোমিটাৰ তাতে মানে সেই গোটেই সংগঠনবোৰৰ শিবিৰবোৰ আছে তাতে অৱশ্যে একেলগে আছে ৰাতি গৈছে ঠাইডোখৰ নাম কি টাকা টাকা এই যিটো জালফাৰ বা NSCNৰ আছে তাতে চব সকলোৰে আছে তাতে আপোনাৰ প্ৰথম তাতে মাইকেল ডেকাপুৰখনক পালোঁ প্ৰথম আৰু কোনো নাই আৰু বাকী সৰু সৰু ল'ৰা ছোৱালী শিবিৰটোত বেছি ল'ৰা ছোৱালী নাছিল চব মিলি পেলাই 25জন মান হ'ব 6-7 জনীমান ছোৱালী আছিলে আৰু বাকী মতা মানুহ আৰু ইয়াং ল'ৰাও আছিলে বহুত এতিয়া এনে কথাটো শুনো সেই যে আপুনি সেই ল'ৰা ছোৱালী এতিয়া আছে নে তাতে টাকা কেম্পটোতো 2019ত জ্বলাই দিলে এতিয়া তেওঁলোক আপোনাৰ খবৰ মতে খবৰটো থাকিব বিভিন্ন সাংবাদিক যে আপোনাৰ থাকিব পাৰে হয় মই কেইদিনমান আগতে ডিপ্ল'মেটত এটা বাতৰি লিখিছোঁ তেওঁলোকে সকলোৱে সংগঠনবোৰে 2019ত যেতিয়া অপাৰেশ্যন ছানৰাইজ হৈছিলে এখন আণ্ডাৰষ্টেণ্ডিং এটা হৈছিলে ভাৰত চৰকাৰ আৰু ম্যানমাৰ মিলিটাৰীৰ লগত ভাৰত চৰকাৰৰ পৰা এখন ছাবমেৰিন লৈ গ'ল কিছুমানেতো কৈছে এইটো কিবা যোগ কৰি কৈছে এইটো মামৰে ধৰা ছাবমেৰিন ঠিক আছে এতিয়া সেই আণ্ডাৰষ্টেণ্ডিংটোৰ মতে ম্যানমাৰৰ সেনাই আহি পেলাই টাকা তাৰপিছত 2nd বেটেলিয়ন বুলি জাগা আছে এইটো কনিয়াক এলেকাত তাতে বম্বিং কৰিছে চেলিং কৰিছে আৰু যোনটো মই আপোনাক জেনেৰেল হেডকোৱাৰ্টাৰ্ছ বুলি কৈছোঁ GHQ সেইটো ভাঙি দিছে এই MOUটোৰ পিছত MOU মানে কি মানে পিছত যিটো আদান প্ৰদান আৰু সেইটো সাবমেৰিন লোৱাৰ পিছৰ ঘটনা হয় কিন্তু এই গোটেই সংগঠন তাৰ পিছত কি হ'ল মই এটা কথা মানুহে আমাৰ হয়তো বহুত মানুহে হয়তো এতিয়া আপুনি বা আমাৰ সাংবাদিক বা বহুতে জানে এটা কথা হয়তো যে ম্যানমাৰ যে আছে ম্যানমাৰ চৰকাৰে নাজানে বা ম্যানমাৰ চৰকাৰৰ ছাপোৰ্টটো নাই চাগে তেখেতসকলৰ কাৰ নাই আপুনি সংগঠনবোৰৰ কথা কৈছে সেইটো কৈ আছোঁ মই সেইটো আহি আছোঁ মই ভাৰত চৰকাৰে বহুত দিনৰ পৰা ম্যানমাৰ চৰকাৰ বা ম্যানমাৰ আৰ্মিক সেনাক কৈ আছে যে আপোনালোকে কি লাগে কওক এই কেম্পবোৰ আপোনালোকে শিবিৰবোৰ ইণ্ডিয়ান যিবিলাক মানুহৰ যিবিলাক কেম্প আছে তাতে ম্যানমাৰ সেনাই কেতিয়াও নকৰে আৰু নকৰা কাৰণটো মই ৰাইজকো কওঁ কিয় নকৰে প্ৰথম কথা তেওঁলোকৰ আৰ্মি 3.5 লাখ আৰু 4 লাখৰ ভিতৰত আজি নাগা এলেকাত যিমান পৰিস্থিতি একো গণ্ডগোলটো নাই এই সংগঠনবোৰেতো ম্যানমাৰ সেনাকটো একো হেৰি কৰা নাই কৰা দিগদাৰীটো কৰা নাই খালি NSN খাপলাঙে কৈ আছে যে আমি এগ্ৰিমেণ্ট চিজ ফায়াৰ এগ্ৰিমেণ্ট চাইন নকৰোঁ আমাক সাৰ্বভৌমত্ব লাগিব কিন্তু গুলিয়াগুলিটো কোনদিন হোৱা নাই কৰা তাতকৈ বেছি বেয়া অৱস্থা কাচিন শান ষ্টেটত আৰাকান মানে মিজোৰামৰ তলত সেইটো সময়ত খুব বেয়া অৱস্থা আছিলে তাতে আৰ্মি বেছি লাগিব সেইকাৰণে এইফালে অভিযান কৰিব ম্যানমাৰ সেনাই নিবিচাৰে কিন্তু এইবাৰ কিবা এটা কাৰণত কৰি দিলে কিন্তু লেক অফ ন' ৰিটাৰ্ণৰ কাষত অলপ দূৰত্বত যিটো আলফাৰ শিবিৰ আৰু আছিলে আৰু বেলেগ কিছুমান সংগঠনৰ শিবিৰ আছে সেইটো টাচ নকৰিলে কিন্তু আচ্ছা তাত পৰেশ বাবু আপুনি কেইদিন পাছ পালে তাৰপিছত আচ্ছা মই কৈ আছোঁ এই তাৰপিছত এতিয়া কি হৈছে মাইকেল ডেকা বিভিন্ন ধৰণৰ খবৰ আহিছে যে এই গোটেইবোৰ সংগঠন স্পেচিয়েলি PLAৰ নামটো আহিছে KYKLৰ নামটো আহিছে আৰু ZRA বুলি সেইটো আকৌ বেলেগ সংগঠন দেই জমি ৰিভলিউচনাৰী আৰ্মি তেওঁলোকক ম্যানমাৰ সেনাই ইউজ কৰি আছে এই লোকেল গ্ৰুপবোৰৰ এগেইনষ্টত আজিও এটা বাতৰি আছে এই ইৰাৱতীত আহিছে আজি এটা সিহঁতৰ এটা চুক্তি এখন হৈছে যে তোমালোকে আকৌ কেম্প শিবিৰ পাতা কোনো কথা নাই সেইকাৰণে মই এটা বাতৰি কৰিছোঁ যোৱা মাহত তেওঁলোকে সকলোৱে এটা ৰিগ্ৰুপিং কৰি চেষ্টা কৰি আছে নতুন GHQ এটা বনাবলৈ আৰু সেইটো কনিয়াক এলেকাত সেইটো মই যোৱা বতৰ বাতৰিত হেৰি কৰিছোঁ এইটো কথা একেবাৰে ৰিগ্ৰুপিং এটা হৈ আছে সেইকাৰণে হয়তো আমিও দেখা পাইছোঁ এইটো আলফাৰো আকৌ ল'ৰা ছোৱালী লৈ গৈছে ধৰাও পৰিছে দেখা পোৱা যায় মই সেই প্ৰশ্ন মূল বিষয়টো ধৰক মাইকেল ডেকাপুৰক পালে তাৰপিছত পৰেশ বাবুক পোৱাৰ এই সময়খিনি পৰেশ বাবু কেতিয়া আহিল প্ৰায় 3-4 মই একদম ডেটটো পাহৰিলোঁ 3-4 সপ্তাহৰ পিছত আহিছে মানে মাইকেল ডেকাপুৰৰ সৈতে সেই কেম্পত কিমান মাইকেল ডেকাপুৰৰ নেক্সট দিনাখন তাতে আছিলে বিজয় চাইনিজ আছিলে তাৰপিছত জীৱন মৰণ আছিলে ককাইদেউ আছিলে জীৱন মৰণ সেইদিনাখন নাছিলে তেওঁ নেক্সট দিনাখন আহিছিল ককাইদেউ আহি পালে আমি তেওঁৰ লগতে গোটেই দিনটো থাকোঁ তেওঁ সেই এখন কিবা কেনবো এখন এই মটৰচাইকেল এখন আছে সেই কেনবো জীৱন মৰণ ককাইদেউৰ তেওঁ আমাক ঘূৰাই ফুৰাই লৈ এই গোটেই জেগাটোত আমি ঘূৰি ফুৰোঁ এই বাইকখনত কেতিয়াবা আমি গধূলি ভাত চাত খোৱাৰ হৈ যোৱাৰ পিছত দুজন কেডাৰ দি দিয়ে এই কেডাৰ লৈ পেলাই আমি গোটেই খোজ কাঢ়োঁ সেইটো এলেকা মানে সেই পাহাৰীয়া হেৰিটো পাহাৰ নহয় এইটো ভৈয়াম মানে মানুহ আছে তাত
তাতে তাৰমানে সেই ভৈয়ামখনত 1982 চনৰ পৰা আৰম্ভ কৰি পাহাৰৰ পৰা পাংমি নাগা মানুহ আহি পেলাই তাতে সেটেল কৰিছে এতিয়া আমি যাওঁতে 3খন গাঁও আছিল আৰু তেওঁলোকে কিছুমান দোকানো আছিলে দোকানত সকলো বস্তু পোৱা যায় মানে মটৰচাইকেলৰ পৰা পেট্ৰলৰ পৰা আৰম্ভ কৰি স্যাটেলাইট ফোনৰ পৰা আৰম্ভ কৰি তেওঁলোকে খোৱা বোৱাখিনি গোটেই কেম্পক সাপ্লাই কৰে আৰু তেওঁলোকে টেক্সও দিব লাগে এনএছএন খাপলাং তাৰপিছতে 3-4 সপ্তাহৰ পিছত কাৰণ হুলস্থুল এখন লাগি গ'ল নহয় সেইকাৰণে আৰু পৰেশ বৰুৱা ডাঙৰে ভাবিলে যে অলপ দেৰিকে হা ভাল দেৰিকে তাৰপিছত আপুনি তাত থকাৰ পিছত পৰেশ বৰুৱাক তাৰপিছত আমি প্ৰায় 3 সপ্তাহমান আছিলোঁ 3 সপ্তাহমান থকাৰ পিছত লাহে লাহে ইণ্টাৰভিউবোৰ ল'লোঁ ইণ্টাৰভিউবোৰ লোৱাৰ পিছত তাৰপিছত এনেকুৱা লাগিল যে হয়তো আমাক তেতিয়াহ'লে পৰেশ বৰুৱা নাই তেতিয়ালৈকেতো নাই আমি সদায় সেই একে কাম ৰাতিপুৱা ভাত দুবেলা ভাত খোৱা টিভি চোৱা খোজকাঢ়া কথা পাতিছে এখন কিতাপ লৈ গৈছিলোঁ কিতাপখনো পঢ়ি চেছ কৰিলোঁ মই তাত মাজে সময়ে সিহঁতে কেতিয়াবা খেলা ধূলা কৰে ভলীবল এই কেতিয়াবা অলপ চাওঁ খেলা ধূলা কৰোঁ কেতিয়াবা ইটো কেম্পত যাওঁ সিটো কেম্পত যাওঁ NDAB সংবিজিতে এবাৰ এতিয়া যে আহিলে সংবিজিতে ভাত খাব মাতিলে এবাৰ UPP কেম্পত গৈছোঁ এবাৰ আৰু এটা শিবিৰৰ কেম্পত গ'লোঁ এটা শিবিৰ বেছ দূৰত আছিল গোটেই দিন খোজকাঢ়ি গ'লোঁ সেনেকৈ দিনকেইটা কটাই হেৰি পৰেশ বৰুৱা তাৰপিছত তেওঁ আহিলে আহি পেলাই আপুনি তাৰ কেম্পত কিমান থকা বুলি ক'লে আমি পৰেশ বৰুৱা অহালৈ 3 সপ্তাহত বেছিয়ে হ'ব 22-23 দিন আমি তাত পৰেশ বৰুৱা খবৰ দি আহিছে নে নাই না তেওঁ আহিব বুলি আমি গম পাইছোঁ কিবাকে আমি গম পালোঁ আৰু জেনেৰেলি কিন্তু তেওঁ আহাৰটো খুব চিক্ৰেট ৰাখে বহুত চিক্ৰেট ৰাখে তেওঁ ৰাতি আহিছে এদিন আমি ভাত চাত খাই আমি ওপৰত আমাৰ ঘৰটো অলপ টিলাৰ ওপৰত আছিলে আমি গম পাইছোঁ আজি আহিব বুলি আমি ৰৈ আছিলোঁ তেওঁ অহাৰ লগে লগে আমি গম পাইছোঁ আৰু একোপা টৰ্চ মাৰি আহিছে তেওঁ ৰাতি আহিছে ৰাতি মানে কি 9-10টামান বাজিব নেকি তাৰপিছত অলপ পিছত আমাক মাতি পঠালে আৰু আমি প্ৰথম দেখা পালোঁ কথা পাতিলোঁ প্ৰথম আপুনি কেনেকুৱা ধৰণৰ এটা হেৰি আছিলে আপুনি মানুহজন আপুনি কি ধাৰণা এটা লৈ গৈছিলে মই যিটো ধাৰণা লৈ গৈছিলোঁ সেনেকুৱাই হয় মানুহজন যথেষ্ট ইণ্টেলিজেণ্ট মানুহ হয় যি কথা পাতিছে টেলিফোন তেওঁ গমেই পায় তেওঁ মই অলপমান আপোনাৰ আইডিয়া এটা কৰিব পাৰিছিলোঁ যে মানুহজন কেনেকুৱা ধৰণৰ হ'ব যথেষ্ট চব মানুহৰ ভুল দুখ গুণ চবৰে থাকে সেইকাৰণে তেওঁৰ এটা কথা সাংঘাতিক কথা যে কিবা এটা যদি কথা দিয়ে এইটো কৰিম বুলি তেওঁ সেইটো কৰিবই কাৰণ মাজতে আমাৰ এটা ভয় হৈ গৈছিল তেওঁ নাহিব নেকি আমি এনেই উভতি যাব লাগিব নেকি তেতিয়া আমাক বিজয় চাইনিজে কৈছিলে একদম আহিব আপোনালোক খালি একদম আৰামত থাকক তেওঁ আহিম বুলি কৈছেতো আহিবই কাৰণ গণ্ডগোল এখন লাগিছে আৰু খালি আপোনালোকক ফোন ইয়াতে তেওঁ অহাৰ পিছত আপোনালোকক ছেটেলাইট ফোন এটা দি দিব তাৰপিছত ঘৰত কথা পাতিব এতিয়া ফোন নকৰিব কিয় ফোন নকৰিব এবাৰ সেই ওছামা বিন লাডেনৰ ঘটনা এটা হৈছিল আফগানিস্তানত ফোনৰ পৰা ট্ৰেক কৰি লৈছিলে কৈছে আপুনি লোকেশ্যনটো গম পাই যাব আৰু ঘৰত কৰিলেও ফোনত আপুনি জেগাটোৰ নাম নক'ব আচ্ছা আমি পৰেশ বৰুৱা সম্পৰ্কত ৰাজীৱ ভট্টাচাৰ্যৰ সৈতে কথা পাতি থাকিম এইখিনিতে প্ৰতিপক্ষৰ কাৰণে অলপ সময় বিৰতি দিছোঁ হয়নে নমস্কাৰ আমি কথা পাতি আছিলোঁ পৰেশ বৰুৱা লগ কৰি অহা ৰাজীৱ ভট্টাচাৰ্যৰ সৈতে তেওঁক যে লগ পালে তেওঁ আহিলে ৰাতি মাতি পঠালে আপোনাক 9 বজাত ৰাতি আৰু প্ৰথম লগ পোৱাৰ পাছত তেওঁ অলপ কেনে তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল তোমালোকৰ ইমান দেৰি কিয় লাগিল ফাৰ্ষ্ট আপোনাক সুধিছে না প্ৰথম প্ৰশ্নটো আছিল কেনে চব ঠিকে আছা মই ঠিকে আছোঁ এটা কথা মোক কোৱা মই বুজি পোৱা নাই ইমান দিন কিয় লাগিল মইছো দাদা চাব দুবাৰটো এনেই ৰখি যাব লগা হ'ল ম্যানমাৰ সেনা আগত আহিছে বুলি খবৰ আহি গৈছে এনেই বেক কৰিব লগা হ'ল তৃতীয় কথাটো জীৱনৰ ৰিক্স লৈ গৈছে সকলো নোৱাৰিব কিন্তু এইটো না এইটো ওৱান্স ইন এ লাইফ টাইম এইটো আৰু মই উৎসাহিত হৈছিলোঁ মোৰ যোনজন গুৰু বাৰ্টিল লিডনাৰ মইতো 4 মাহ আছিলোঁ তেওঁ 18 মাহ আছে আহি থাকে মাজে সময়ে গুৱাহাটী থাইলেণ্ডত থাকে তেওঁ 18 মাহ আছিলে তেওঁলোকৰ কেম্পত না তেওঁ প্ৰথম তেওঁ লগ পোৱা মানুহ পৰেশ বৰুৱা অৰবিন্দ ৰাজখোৱাক তেওঁৱে কিন্তু হেৰি আপুনি যেতিয়া কিয় দেৰি হ'ল খুলিলে আপুনি ক'লে মই ক'লোঁ যে চাওক প্ৰথম কথা হ'ল আমিতো আৰু আলফাৰ মানুহ নহয় বা মই আৰ্মিৰ মানুহ নহয় চিধা কথা ৰাতিপুৱা 4টা বজাত উঠা অভ্যাস আমাৰ নাই উঠিব পাৰিলেও নুঠো
কিয়নো কষ্ট কৰোঁ 4টা বজাত উঠিবলৈ হয়নে বাৰু উঠিব পাৰিলে ভাল কথা যদি 8টা বজাত উঠিলে দিনটো চলি যায় 4টাত কিয় হয়নে নহয় আৰু আমি সাংবাদিক মানুহ কৈছোঁ দাদা চাব এইবোৰ কথা আছে আৰু মই যদিও বহুত দিন প্ৰেক্টিচ কৰিছোঁ খোজকাঢ়া পাহাৰত খোজকাঢ়া আৰু প্লেইনত খোজকাঢ়া বহুত পাৰ্থক্যতা আছে পাহাৰত আপুনি মানে কল্পনা কৰিব নোৱাৰে কিমান এনাৰ্জি লাগে বুজি পাইছেনে মই নাগা ল'ৰা ছোৱালীক যেনেকৈ দেখা পাইছোঁ মই বস্তু কঢ়িয়াই পেলাই পাহাৰত উঠা আৰু এতিয়া দেখা পাইছোঁ অৰুণাচলীবোৰক মোৰ এনেকুৱা লাগে যে অৰুণাচলীৰ ওপৰত পৃথিৱীতে কোনো নাই নেকি বা সেইটো পিছৰ কথা তেতিয়া সেইটো প্ৰথম কথা সুধিলে মই কৈছোঁ দাদা আমাৰ ইমান অভ্যাস নাই আমি খুব লাহে লাহে আহিব লাগিব আজি এটা আলফা ল'ৰা এটাই আলফাৰ সদস্য এটাই এদিনত 4খন গাঁও কাভাৰ কৰিব 5খন গাঁও কাভাৰ কৰি দিব আৰু আমি মেক্সিমাম 2টা কাভাৰ কৰিম তাৰপিছত আৰু কি সুধিলে তেওঁ তাৰপিছত ক'লে নাই ঠিকে আছে আৰু ইটোৱে আৰু এটা বেলেগ কথা সুধিলে যে হুলস্থুলখন লাগিল তেওঁ গম পাইছে বহুত কথা মানে তেওঁ মোক কৈছিলে যে তুমি কাকো নক'বা কিন্তু একদম বিপদ হৈ যাব পিছত চুপচাপ থাকিবা এতিয়া চাব মই গম পাইছোঁ এইটো দীঘলীয়া জাৰ্ণি এটা হ'ব মইতো সম্পাদকক ক'বই লাগিব নহয় মইতো ঘৰত ক'বই লাগিব মই ঘৰত মোৰ দেউতাহঁতক কৈছোঁ ঘৰৰ সকলো মানুহক মই মানে ক্ল'জ মানুহক কৈছোঁ মই যে ইমান দিনৰ কাৰণে যাব আপুনি কিমান দিন হয় এমাহ হ'ব পাৰে ক'ত যাব কি কথা কিবা ক'ব লাগিব এইটো মই মিনিমাম ক'ব লাগিব আৰু মই তেতিয়া তেওঁক গৈ পেলাই এটা মিছা কথা এটা ক'লোঁ আৰু যে দাদা মইতো আপোনাক লগ ধৰিব আহিম বুলি কোৱা নাছিলোঁ মইতো খাপলাং বাবাকহে কৈছিলোঁ লগ ধৰিম অফিচত কৈ আহিছোঁ তেওঁ এইখিনি গম পাইছে এইখিনি স্মাৰ্ট আছে তেওঁ সেইখিনি কথা অলপ পাতি পেলাই সেইখিনি সামৰিলে আৰু তাৰ নেক্সট দিনাখনৰ পৰা আৰু গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই মিটিঙতে দেখা পালোঁ তেওঁ কি কৰে মিটিং তেওঁ গোটেই মিটিং আলফাৰ ল'ৰা ছোৱালীৰ লগতে কৰে আলফাৰ ল'ৰাৰ লগত বিষয়বোৰতো আমাক নকয় এইবোৰ কিন্তু গোটেই সেইটো সময়ত ৰিষ্ট্ৰাকচাৰিং কিমানমান আছিলে মেম্বাৰ তেওঁলোকৰ সেই শিবিৰত আছিলে 25জন মান 25জন মান হ'ব চব মিলি পেলাই এনেই কিমানমান আছে বুলি ভাবে তেতিয়া কিমানমান আছিলে 400 মই অলপ ভাবিব লাগিব কিন্তু 400তকৈ বেছি নহয় 400তকৈ বেছি মূলতঃ ক'ৰ ল'ৰা ছোৱালীবোৰ আলফাৰ বেছিভাগ এই হেৰিৰ ল'ৰা ছোৱালী এই আপোনাৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া সেই উজনিৰ ফালৰ ল'ৰা ছোৱালী এইবোৰ বেছিভাগ মই এজনী ছোৱালী খুব ছোৱালী কিমান পাইছিলে 5-6জনীমান আছিলে ছোৱালী আছিল বাকীখিনি ল'ৰা হয় মানে তেওঁলোকৰ হেৰিটো কেনেকুৱা মানে স্পিৰিট যিটো মানে যে যিটো তেওঁলোকৰ যিটো লক্ষ্য যে স্বাধীনতা স্বাধীন অসম এই সময়ত যিটো তেওঁলোকৰ হেৰি সেই সময়ত ল'ৰা ছোৱালীখিনি যিখিনি কেডাৰ বুলি কৈছোঁ মই কেডাৰ বুলি কৈছোঁ মই পৰেশ বৰুৱাক হেৰিকৈ ৰাখিবলৈ কেডাৰ তেওঁলোকৰ কেনেকুৱা ধৰণৰ যে সেইটো তেওঁলোকে পাব বা সেই ধৰণৰ তেওঁলোকৰ সেইটো কেনেকুৱা ধৰণৰ মই এইটো মিক্স পালোঁ মই অলপ সোধা চেষ্টা কৰিলোঁ হয় বেছি সুধি থাকিব বেয়া লাগে সেইটো হেৰি সুধি থাকিব বেয়া লাগে আপুনি সাংবাদিকে আমিতো চোৰাং সুধিব এতিয়া মই মিক্স বস্তু কিছুমান খুব ডেডিকেটেড পালোঁ সেই বস্তুটো কৈছোঁ এতিয়া ধৰক চেলিমৰ দৰে মানুহ হয় তো এতিয়াও আছে তেজপুৰৰ ল'ৰাজন আছে মাইকেল ডেকা ফুকন তেওঁ আছে হয় তেজপুৰৰ ক'ৰ তেওঁ তেজপুৰৰ ঠিক হেৰি একেবাৰে গাঁও এখনৰ নাম ক'লে মই পাহৰিলোঁ গাঁওখনৰ এই কিছুমান খুব কমিটেড পাইছোঁ হয় যে মানে কমিটেড কি হ'ব আমাৰ স্বাধীনতা হ'বই পাম আমি স্বাধীন হ'মেই তেওঁলোকে যে বিচাৰে স্বাধীনতাটো তেওঁলোকৰ হেৰিটো কি মানে গ্ৰাউণ্ডটো কি যে আমি এইকাৰণে স্বাধীনতা পাব লাগে মানে আমাৰ ধৰক যিখিনি ইছ্যু আছে যে আজিও অসমখনক ভাৰতে কলনী হিচাপে ব্যৱহাৰ কৰে 1 নম্বৰ 2 নম্বৰ কথা ভাৰত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ অংশই নাছিল কেতিয়াও 1826 চনৰ পৰাহে এই দুটাই মেইন তেওঁলোকে এইটো হেৰি কৰি ভাবে আকৌ কিছুমানৰ লগত এনেই মই পৰেশ বৰুৱাৰ পাততে কি কয় তেওঁ এইটো সময়ত কেনেকুৱা স্বাধীনতাৰ এইটো সময়ত কি কয় তেওঁ একে কথাখিনি মইতো পিছত বহুত বিতংভাৱে ল'লোঁ ইণ্টাৰভিউটো হয় আৰু মই চপাইছোঁ গোটেইখিনি ওলাইছে কিতাপখন আমাৰ ডিজিটেলৰ আমাৰ দৰ্শকৰ কাৰণে তেওঁ এটা কথাই কয় যে স্বাধীন হ'বই অসম খালি সময় লাগিব পাৰে তেতিয়া মই তেওঁলোকক টেলিফোনত তেওঁ আৰু এটা কথা কয় বিভিন্নজনক যেতিয়া কথা পাতে